sini boleh pulang dalam juga. Mereka ni cuma Kasi napapaluloy po na po. Kirinikan at pulutin ang paluloy po na po. Latung ke bawah lagi. Tariking koyali di burung supialongsi dokter Edekson kepada yang putake, karbiango tunas konsil lagi kroidu, asam dorbe lagi kroidu, tendang kroidu lagi kroidu.
বিজিআৰ বিষয় লৈ SGC ইউথ সংগঠনে কিবা এটা কাৰ্যসূচী আন্দোলনৰ কাৰ্যসূচী লৈছিল। ঠিক তেনেতে আন্দোলনৰ কাৰ্যসূচীত চলিত নহয় বাটত কেইজনমান হিন্দী স্পিকিং ল'ৰাবিলাকৰ লগত অলপমান তৰ্কাতৰ্কি ঘুচাঘুচি হোৱাৰ কাৰণে পৰৱৰ্তী সময়ছোৱাত কাৰ্বি ল'ৰা কেইজনক বেয়াকৈ মাৰপিট মাৰধৰ কৰা বোৰ আমি ৰিপৰ্ট পাইছোঁ। গতিকে যিসকলে এই কামত লিপ্ত হৈছে সেই ল'ৰাবিলাকক আমি অতি শীঘ্ৰে কৰায়ত্ব কৰিবলৈ কাৰণে আমি আমাৰ ল' এণ্ড অৰ্ডাৰ SP সকলক আমি নিৰ্দেশ দিয়া হৈছে। ইতিমধ্যে 15জন কালপ্ৰিটসকলক কৰায়ত্ব কৰা হৈছে আৰু এই ঘটনাৰ লগত জড়িত থকা আৰু কেইবাজনো আছে সেই সকলকো ল' এণ্ড অৰ্ডাৰে কৰায়ত্ব কৰিব। আৰু মই আপোনাৰ যোগেদি এইটোৱে কথা ক'ব বিচাৰিছোঁ, বিজিআৰ যিটো বিষয়, এই বিষয়টো অকল কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ বিষয় নহয়, এই বিষয়টো সমগ্ৰ অসমৰ আৰু এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বিষয়বস্তু। আজি চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক, ষ্টেট গভৰ্ণমেণ্টে হওক, অট'নমাছ কাউন্সিলে হওক, খৰচ মাটি দখল কৰা, কাজিৰঙা মাটি দখল কৰা আৰু বিজিআৰ মাটি দখল কৰা চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট, কাৰ্বি আংলং কাউন্সিল গভৰ্ণমেণ্টে তাত সহ্য নকৰে। সেই হিচাপত কাজিৰঙাটো ইভেকশ্যন হৈছে, সেই হিচাপত গুৱাহাটী ওচৰ পৰ্যন্ত ইভেকশ্যন হৈছে, সেই হিচাপত কাৰ্বি আংলং অট'নমাছ কাউন্সিলতো আমি নাগালেণ্ড বৰ্ডাৰত আমি ইভেকশ্যন কৰি নাগালেণ্ড বৰ্ডাৰত আমি বেটেলিয়ন এটা কেম্প আমি সংস্থাপন কৰিবলৈ আৰম্ভ কৰিলোঁ। আৰু কাৰ্বি আংলঙৰ বৰ্ডাৰিং এলেকাত সন্দেহযুক্ত বাংলাদেশী যি এনক্ৰ'চাৰ তেওঁলোককো আমি দুবাৰকৈ ইভেকশ্যন কৰি পেলাই সেইখিনিতো আমি এনক্ৰ'চাৰসকলক মানে কাৰ্বি আংলঙৰ সীমাৰ বাহিৰত আমি পঠাবলৈ সক্ষম হৈছে। গতিকে এই বিষয়টো নিশ্চিতভাৱে চৰকাৰে আমালোকৰ লগত সহায় সহযোগিতা আগবঢ়াব, আমালোকৰ লগত তেওঁলোকে সহায় কৰিব আৰু ইভেকশ্যনটো নিশ্চিতভাৱে হ'ব। গতিকে আমি আইনৰ মতে আমি কাম কাজবিলাক কৰি যাব লাগিব। গতিকে আমি আইনৰ অপেক্ষাত বা আইনৰ বা ল' এণ্ড অৰ্ডাৰ সহায় সহযোগিতা আমি ল'ব লাগিব। গতিকে আমি বিজিআৰ যিসকল তেওঁলোকে ইলিগেলি যি দখল কৰিছে তাত আমি পক্ষপাতি নহয়। এই এলেকাত এদিন ইভেকশ্যন হ'বই, অতি শীঘ্ৰে ইভেকশ্যন কাৰ্যসূচীটো ৰূপায়ণ কৰা হ'ব। তেওঁলোকক আমি অনুৰোধ কৰিছোঁ, তেওঁলোকক আমি আস্থা দিছোঁ যে আমালোককো বিশ্বাস কৰক। আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল ফালৰ পৰা আমি লাংকাইজানো আমি ইভেকশ্যন কৰিছোঁ, নাগালেণ্ড বৰ্ডাৰো ইভেকশ্যন কৰিছোঁ। ঠিক তেনেধৰণে আমি বিজিআৰ ইভেকশ্যনৰ ক্ষেত্ৰতো আমি একেই নীতি অৱলম্বন কৰিম।